সদেও ৰাইজ এই বিজেপি চৰকাৰে ইলেকশ্যনৰ সময়ত কৈছিল ধুবুৰীৰ পৰা শদিয়ালৈকে শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ খানি দুই পাৰে এক্সপ্ৰেছ হাইৱে বনাব কৈছিলে উন্নয়নৰ গংগা পাব আৰু আজি দুদিনমানৰ আগতে চৰকাৰৰ মন্ত্ৰীয়ে কৈছে এতিয়া উন্নয়নৰ গংগা নবয় এতিয়া মদৰ ভলগা নদী পাব এতিয়া উন্নয়নৰ গংগা শেষ এতিয়া অসমত মদৰ ভলগা পাব কাৰণ একেদিনাখনে মুখ্যমন্ত্ৰীয়ে 500খন মদৰ দোকান খুলিবৰ কাৰণে সিদ্ধান্ত লৈছে অসমৰ 25 লাখ নিবনুৱাই আশা কৰিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকৰ হাতত নিয়োগ পত্ৰ দিব আৰু এতিয়া তেওঁৰ চৰকাৰে সিদ্ধান্ত লৈছে যে নিয়োগ পত্ৰ দিব নোৱাৰে নিয়োগ পত্ৰ দিয়াৰ ক্ষমতা নাই গতিকে মদৰ বটল দিব অসমৰ যুৱ প্ৰজন্মৰ হাতত এনেকুৱা ভ্ৰষ্টাচাৰী এনেকুৱা নীতিহীন এনেকুৱা প্ৰতাৰক এনেকুৱা প্ৰলোভনকাৰী এনেকুৱা প্ৰবঞ্চনাকাৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি 2026 চনত অসমৰ মাটিৰ পৰা বিদায় দিব লাগিব আৰু সাম্প্ৰদায়িক ৰাজনীতি আমাৰ অসমত মহাপুৰুষ শংকৰদেৱ চানখাই লাচিত বৰফুকন ইছমাইল ছিদ্দিকীয়ে আমাৰ মাজত শান্তি সম্প্ৰীতি বিৰাজ কৰাবৰ কাৰণে যি একতাৰ এনাজৰী গঢ়িছিল সেই একতাৰ এনাজৰী ভংগ কৰিবৰ কাৰণে বিজেপি RSSৰ লগত আজি AIUDFে হাত মিলাইছে আজি আজমল ডাঙৰীয়াই নিজৰ ব্যৱসায়িক স্বাৰ্থত নিজৰ আগৰ ব্যৱসায়ৰ কাৰণে আজি অসমৰ মুখ্যমন্ত্ৰী যিজনে মদৰ দোকান দি পেলাই অসম শেষ কৰিব বিচাৰিছে সেইজন মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি কৈছে বানপানী নিয়ন্ত্ৰণৰ কথা তেওঁলোকে কয় আৰু বানপানী নিয়ন্ত্ৰণ কৰিবৰ কাৰণে যি বান গৱেষণা কেন্দ্ৰ অসমত খুলিবলগীয়া আছিল সেই বান গৱেষণা কেন্দ্ৰৰ মাটি বেদখল কৰি আজি বিজেপিয়ে নিজৰ অফিচ বনাইছে আৰু বানপানী হোৱা সমষ্টিৰ পৰা MP হৈ আজমল ডাঙৰীয়াই চকুমুদা কুলি হৈ পেলাই মনে মনে বহি আছে সদেও ৰাইজ আজি মই দীঘলীয়াকৈ নকওঁ কালিলৈ এটা বজাত মোৰ বহুত কথা ক'বলগীয়া আছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বহুত কথা ক'বলগীয়া আছে ৱাজেদ আলী চৌধুৰী আমাৰ ৰচিদ মণ্ডল আমাৰ আব্দুল হামিদ আমি সকলোৱে আমাৰ সুবান আলী চৰকাৰ কালিলৈ এটা বজাত আপোনালোকক আকৌ লগ পাম মই সকলোকে অমিত বাদশাহে মোক কৈছে যে ছাৰ কালিলৈ অলপ মানুহ কমিব মই কৈছোঁ নকমে অসমত পৰিৱৰ্তনৰ পৰা পৰিত্ৰাণ বিচাৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক দিছপুৰৰ পৰা উফুৰাব লাগিব আৰু দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাক উফুৰোৱাৰ দায়িত্ব আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে লৈছোঁ আপোনালোকে আমাক সাহস দিয়ক আপোনালোকে আমাক আশীৰ্বাদ দিয়ক আপোনালোকে আমাৰ পাছত থিয় দিয়ক আমি অসমৰ পৰা বিজেপি RSSৰ এই সাম্প্ৰদায়িক ৰাজনীতিক একেবাৰে মুচি কাচি নাইকিয়া কৰি দিম এইখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ জয় আই অসম বন্দে মাতৰম